নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ক্ৰাঞ্চি টকছলৈ। আৰু আমাৰ সৈতে আছে নৱনীতা, আৰু তাই ইউটিউবাৰ হয়, সকলোৱে চিনি পায়। ইউটিউবত তাই চেনেল আছে নৱনীতাছ লাইফ এণ্ড ব্লগ বুলি। চ' তোমাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ এই অনুষ্ঠানটিলৈ। ধন্যবাদ দাদা, ভাল লাগিছে আপোনাৰ নতুন চেনেলত মই আহিবলৈ পাই বহুত বেছি ভাল লাগিছে সঁচাকে। হয় নতুন চেনেল যে প্ৰথম ফুকন দা, তাৰপিছত হয় কচুগুটি, তাৰপিছত মোৰ কথা ভাবিছে, তাৰ কাৰণে ভাল লাগিছে। হয়, বহুত বহুত ধন্যবাদ। আৰু তোমাকো মই ধন্যবাদ দিছোঁ যে তুমি আমাৰ নতুন চেনেলটোত তুমি আহিছা আজি। চ' বহুত বহুত ধন্যবাদ, আৰু আগলৈও আহি থাকিবা আশা কৰিছোঁ। চ' আমাৰ ওচৰত কেইটামান কুৱেশ্যনছ আছে। চ' অকমান মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে তুমি এই লকডাউনৰ সময়ছোৱাত, যিহেতু সকলোখিনি বন্ধ হৈ আছে, ইমান দিনৰ পৰাই যোৱা 2-3 মাহতকৈ বেছি হৈ গ'ল, তুমি নিজৰ সময়খিনি কেনেদৰে কটাই আছা, কি কৰি আছা, ব'ৰ হৈ যোৱা নাই নে তুমি? নাই, বৰটো বহুত হৈছো। প্ৰথম কেইদিন আৰু বেছি বৰ হৈছিলো, যেতিয়া ক'তো ওলাব উম, নোৱাৰিছিলো। কিন্তু এতিয়া হয় অকণমান ওলাব পৰা যায় কামত। উম, উম, এনেই ওলাই নাযাওঁ বাৰু, কিবা কাম থাকিলে উম, ওলাই যাওঁ এতিয়া। উম, আৰু মানে ঘৰতে এনেই ফুলদানি বনাইছিলো দিয়া। ফুলদানি বনাইছিলা? তাৰপিছত মোক লগতো দেখাইছিলো। হয়। এনেই বৰ হৈ থাকতকে ফিল্ম চালো, উম, তাৰ পিছত মাৰ উম, লগত অকমান ঘৰৰ কামত তেনেকুৱাকে আছো উম, আৰু। বিৰাট উম। বৰ, একদম লাইফটোৱে কিবা হৈ গৈছে। গতিকে এনেদৰে তুমি কটাই আছা। তেনেকেই ক'ৰ ফিল্ম চাই আছা? তুমি অসমীয়া ফিল্ম, হিন্দী ফিল্ম, বলীউডৰ, হলীউডৰ কিহৰ চাই আছা তুমি? কিহৰ আজিকালি চাইছিলা? উম, অসমীয়াও চাইছো। আজিকালি টিভিটো উম, দিয়ে ন, হয়, হয়, মানে সন্ধিয়া সময়ত অসমীয়া ফিল্ম দিয়ে। উম, সেইবোৰো চাইছিলো। আৰু বঢ়িয়া। এনেই ইউটিউবত চাইছো। উম। সেয়াই আৰু। তুমি যিহেতু এজনী ইউটিউবাৰ, চ' তুমি ইউটিউবৰ বাহিৰে তোমাৰ আৰু কি কি এই লকডাউনৰ সময়খিনিত, যিহেতু তুমি কিবা কিবি কৰি সময় কটাই আছা, গতিকে এই লকডাউনৰ সময়খিনি তোমাৰ আৰু কি ইউটিউবৰ বাহিৰে আৰু কি ক্ষেত্ৰত তোমাৰ বিকাশ হৈছে বুলি তুমি ভাবা নিজকে? লাইক ধৰি লোৱা, যেনে কিবা ধৰি লোৱা ঘৰত মা দেউতাক হেল্প কৰা হ'ল, বা কিবা তুমি কিতাপ চিতাপ নতুনকৈ পঢ়ি আছা, কিবা বিষয়ত তুমি কিবা ৰিচাৰ্চ কৰি আছা, কিবা কৰি আছা, তেনেকুৱা ধৰণৰ কি তোমাৰ অইন কি বিকাশ হৈছে বুলি ভাবা তুমি নিজক? আচল কথা, মানুহে হাঁহিব, মই কিতাপ অকনো পঢ়া নাই লকডাউনৰ উম, সময়ত। হয় নেকি? কিন্তু খানা হাঁহিবলগীয়া একো বনোৱা নহয় বাৰু। অকমান শিকিছো বাৰু। অ', খানা উম, বনোৱা অকমান শিকিছো। বনাবলৈ শিকিছা তুমি। খুব সুন্দৰ কথা, বনাবলৈ শিকিব লাগে। আৰু মই মা দেউতাক ব্লগতো অকমান দেখুৱাম সহায় বুলি কৰিব ভাবিছো। লাগে। হয়। তাকে বনাই পেলাই দেখুৱাম বুলি ভাবিছো বাৰু। ত' সোনকালে দেখাবা, তোমাৰ দৰ্শকসকলে, তোমাৰ ফ্ৰেণ্ডছসকলে চাবলৈ ৰখি আছে, যাতে তুমি কেনেদৰে বনোৱা চাবলৈ ৰখি আছে, চাবলৈ সোনকালে। হয় হয় চ' সোনকালে দিবা। আৰু যিহেতু এই সময়খিনি কি হৈছে, তোমাক স্কুল কলেজ বন্ধ হৈ আছে একেবাৰে, তুমি কলেজ মিছ কৰি আছা নাই নিজৰ? যাবলৈ মন গৈছে নাই, নে তোমাক খুব ভাল লাগিছে যাবলৈ বন্ধ হৈ থকা? মন গৈছে। মোৰ ভাল লগা নাই কিন্তু দেই। মোৰ ফ্ৰেণ্ড উম, বিলাকৰ লগত মেছেজ কৰি থাকো যে বহুত মনত পৰি আছে, কেতিয়া লগ পাম, উম, কেতিয়া লগ পাম, মানে গোটেইবোৰে আমি কথা পাতি থাকো হোৱাটছএপত। উম, ত' হয়নে? বেয়া লাগি আছে, লগ পোৱা নাই ন ফ্ৰেণ্ড বিলাকক, সেইকাৰণে উম, বেয়া লাগি আছে। আৰু সেয়া ক্লাছৰটো বাদ দিয়ক। আৰু এইখিনিতে মই সুধিবলৈ বিচাৰিম যে তোমালোকৰ সেইখিনিত সৰ্বশৰীয়া বৰ্তমান চিচুৱেশ্যন কেনেকুৱা? বৰ্তমানলৈকে ভালে আছিলে, কিন্তু উম, যোৱাকালি শুনিলো কভিড উম, পজিটিভ ওলাইছে বুলি, কিন্তু উম, এতিয়াও কনফাৰ্ম নহয়, ভালকে গম পোৱা হয়। নাই কিন্তু। ওলাই বাহিৰত যোৱা ওলাব নাই ন, সেইকাৰণে গম পোৱা নাই। বাহিৰত ওলাব পাৰিছা নাই? একেদিন মানে কালি ওলাইছিলো। উম, এপাক মাৰ লগত গাঁৱৰ পিনে খোজ হয়, কাঢ়ি পেলাই ফুৰিবলৈ গৈছিলো, সেয়াই আৰু। উম, বাকী ক'তো যোৱা নাই এতিয়া। আৰু গুৱাহাটী গৈছিলো ৰিচেন্টলি। গুৱাহাটী গৈছিলা। সেইটো আমি সুধিম বাৰু, তুমি কিহৰ কাৰণে আহিছিলা, কি কৰিলা ইয়াত, গোটেইখিনি সুধিম। ত' বাহিৰত যদি ওলাই যোৱা, তুমি সাৱধানে ওলাই যাবা। আৰু হয় হয় পৰাপক্ষত নোলাবাই এইকেইদিন, যিহেতু চিচুৱেশ্যন খুবেই বেয়া। আৰু গুৱাহাটীততো গম পাইছাই তোমাৰ কেনেকুৱা তাকে ডেইলি বহুকেইটা ওলাই আছে পজিটিভ। চ' এইখিনিতে মই সুধিবলৈ বিচাৰিম যে মোৰ আনটি কুৱেশ্যন, যে তোমাৰ দ্য জিবি শ্ব' চেনেলটো, সেইটো কিবা এটা তাত প্ৰব্লেম এটা হৈছিলে, চ' সেইটো তুমি তাৰে ভিডিঅ' গোটেইকেইটা গুচাই দিলা, হয় নে নহয়? কিন্তু এতিয়া অ চেনেলটো কি হ'ল? এতিয়া যদি আমি ইউটিউবত নামটো মাৰো, নামটো নাহে, কিহৰ কাৰণে? কি তুমি চেনেলৰ নাম চেঞ্জ কৰিলা নে কি কৰিলা? কথাটো হ'ল মানে, মোৰ ষ্ট্ৰাইক পৰিছিলে 2টা। উম, তাৰপিছত ফুকন দা, ডিম্পু দা, বা আমাৰ ইউটিউব উম, অসমৰ গোটেই কেইজন ইউটিউবাৰে উম, মানে বহুত হেল্প কৰিলে মোক। তাৰপিছত কাউণ্টাৰ ষ্ট্ৰাইক মাৰি পেলাই ষ্ট্ৰাইক 2টা উঠাই ললো। উম, তাৰপিছত মানে ভাবিলো, অসমত নিউজ দিয়া মানে ভৱিষ্যত নাই, কাৰণ বুজি নাপায় উম, মানুহে, নিউজতো মানে ষ্ট্ৰাইক মাৰে। হয়, সেইকাৰণে একজেক্টলি। ভাবিলো নিউজ দিয়াটো বন্ধ কৰি দিও। উম, আৰু এতিয়া মানে ভাবিছো চেনেলটো ধীৰাজক দিওঁ বুলি। ত হয়। দিওঁ বুলি ভাবিছো মানে কি, দিয়ে দিলো। এতিয়া সি কি কৰিছে নাজানো। এতিয়া ধীৰাজে কিবা এটা তাত কৰিব, হয় নে নহয়? গেমিং কৰিব। গেমিং কৰিব, খুব ভাল কথা। গেমিং আৰু কৰিব অসমতো গেমিং এটা ভাল চেনেল আহিব লাগে, হয় হয় আমিও বিচাৰোঁ।
চ' শুভেচ্ছা থাকিলে তালেও, যাতে সিও ভাল ভাল গেমিঙৰ কণ্টেণ্টছ আনে। চ' ধন্যবাদ ধীৰাজৰ কাৰণে দাদাকে। আৰু তোমাৰ লাইফত ইউটিউবে বহুখিনি অৰিহণা যোগাইছে, তোমাৰ ধৰি লোৱা তোমাৰ বিকাশৰ ক্ষেত্ৰত। ঠিক তেনেদৰে তোমাৰ কেইদিনমান আগতে যিহেতু টিকটক বন্ধ হৈ গ'ল, আৰু টিকটকতো তোমাৰ এটা একাউণ্ট আছিলে, তাতো ভালেখিনি ফলোৱাৰ্ছ আছিলে, তুমি ফ্ৰী টাইমখিনি তুমি তাতো স্পেণ্ড কৰিছিলা হয় অকণমান হ'লেও। কিন্তু হঠাৎ হয় টিকটক বন্ধ হৈ গ'ল। আৰু আমি এটা কথা সদায় জানো যে যিকোনো এটা এপ ভাৰততকৈ ডাঙৰ কেতিয়াও নহয়। হয় তথাপিও হয় টিকটক বন্ধ হৈ যোৱাত তোমাৰ কিবা ক্ষতি হৈছে বুলি তুমি ভাবা নেকি? নাই, মোৰ একো ক্ষতি হোৱা নাই বুলি ভাবো, উম, কাৰণ মানে ফলোৱাৰ্ছ খিনিৰ কথা ক'বলৈ গ'লে মোৰ যিখিনি উম, ফলোৱাৰ্ছ আছিল, মোৰ ছাবস্ক্ৰাইবাৰ খিনিয়ে গৈছিলে তাত ফ'ল' কৰিবলৈ। হয়। উম, ত' মোৰ লগত মানে মোৰ ফলোৱাৰ্ছ খিনি আছে এতিয়া ছাবস্ক্ৰাইবাৰ হিচাপে মোৰ লগত উম, জড়িত আছে। ত' আছে। সেইফালৰ পৰা মোৰ একো লোকচান হোৱা নাই, তথাপিও অকমান মানে উম, বেয়া লাগিছে আৰু মানে উম, টিকটক অকমান চাই ভাল লাগিছিলে, বনাই ভাল চাই লাগিছিলে, লাগিছিলে। অকমান বেয়া লাগে, কিন্তু উম, দেশতকৈ টিকটক ডাঙৰ নহয়। ডাঙৰ নহয়, একজেক্টলি, খুব ভাল কথা। আৰু তুমি কি ভাবা যে নতুন নতুন কিছুমান প্ৰতিভাৱান ব্যক্তিসকল টিকটক ইউজ কৰিছিলে, নিজৰ এক্টিং কিছুমান তাতে স্কিলছবিলাক দেখাই আছিলে। চ' তুমি সিহঁতৰ কেনেকুৱা ধৰণৰ প্ৰব্লেম এতিয়া, কেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰিবলগীয়া হৈছে তোমাৰ মতে? কি ভাবা? সিহঁতৰ যদি টেলেণ্ট আছে, অকল টিকটকতে উম, কিয়, বেলেগ প্লেটফৰ্মতো আহি পেলাই টেলেণ্ট দেখাব পাৰিব। ত' উম, মই ভাবো সিহঁতৰ একো লোকচান হোৱা নাই। খুব ভাল কথা। আৰু হয় এইখিনিতে মই সুধিবলৈ বিচাৰিম যে তুমিও গম পাইছিলা যে যেতিয়া টিকটক ভাৰ্চেছ ইউটিউব চলি আছিলে, হয় নহয়, কিছুদিন পূৰ্বে। চ' তেতিয়া কি হৈছিলে, কিছুমান টিকটকাৰ্ছসকলে ইউটিউবক খুবেই বেয়াকৈ কৈছিলে যে বেয়া প্লেটফৰ্ম, আৰু আমুক তামুক বহুত কিবা কিবি কৈছিলে। কিন্তু এতিয়া যেতিয়া টিকটক বন্ধ হৈ গ'ল, তেওঁলোকে এতিয়া লাইভ কৰি লাষ্ট কমেণ্টত কৈছিলে যে আমাক ইউটিউবতো ফ'ল' কৰিব পাৰে, আমি ইউটিউবত একাউণ্ট খুলিছোঁ। গতিকে তুমি হয় কি ভাবা, এইটো কেনেকুৱা ধৰণৰ কথা? এটা সময়ত যেতিয়া ঠিক আছিলে, তেতিয়া সেই বস্তুটোক বেয়া বুলি কৈছিলে, এতিয়া সেই বস্তুটো বন্ধ হৈ যোৱাৰ পিছত এতিয়া আকৌ যাক বেয়া বুলি কৈছিলে তাতে আহি আছে। তাকেইতো, মানে ৰাতি মই চাইছিলো টিকটক বেন হোৱাৰ আগদিন। ত' উম, তাত দেখিছিলো মোক ইউটিউবত ছাবস্ক্ৰাইব কৰি লওক, ইউটিউবত চেনেল খুলিছো, কোনোবাই ইউটিউবত ৰষ্টিং কৰি আছে টিকটকাৰ আহি উম, পেলাই, উম, কোনোবাই মানে ডান্স ভিডিঅ' দি আছে, কোনোবাই কিবা কিবি ব্লগ দি আছে। উম, উম, হাঁহিও দিছিলে মোৰ, কাৰণ কেইদিনমান আগতে ইউটিউবক কৈছিলে ইউটিউব বেয়া হয়, বুলি। তেওঁলোকে উম, কৈছিলে যে টিকটকাৰ বিলাকৰ ইউনিটি আছে, কিবা আছে, কিমান কি কৈছিলে। উম, উম, এতিয়া ইউটিউবত কিয় আহি আছে সিহঁতে? কিয় আহিছে, সঁচা কথা। নাজানো। চ' একো বস্তু বেয়া নহয়, সকলোতে ভাল বেয়া সকলোতে থাকে। কিন্তু এনেকুৱা নহয় হয় যে মই যেতিয়া বৰ্তমান যোনটোত আছোঁ সেইটোৰ বাহিৰে বেলেগ গোটেইবিলাককে মই বেয়া বুলি ক'ম। কাৰণ এটা সময়ত ক'ব নোৱাৰি যে কেতিয়া কি হৈ যায়, হয় নে নহয়? চ' হয় সকলোৰ লগতে মিলি জুলি পেলাই চলিব লাগে। যি কি নহওক। আৰু মানে কিছুমানক আৰু দেখিছিলো বাৰু ইউটিউবৰ উম, চাইডো লৈছিলে, কিন্তু উম, কিছুমানহে ইউটিউবক বেয়া বুলি কৈছিলে দেই, তেওঁলোকক কৈছো। কিছুমানে, সেয়া তাকেই কৈছো বাৰু মই। চ' তোমাৰ এইখিনিতে এটা মই অলপ বেলেগ ধৰণৰ কৈছো দেই, যদি তোমাক কাৰোবাক ৰ'ষ্ট কৰিবলৈ দিয়া হয়, তোমাৰ ধৰি লোৱা এটা ৰ'ষ্ট চেনেল আছে বহুত ডাঙৰ, তোমাক যদি কাৰোবাক মই ৰ'ষ্ট কৰিবলৈ দিলোঁ, বা তুমি ভাবিলা যে মই কাৰোবাক ৰ'ষ্ট কৰিম আজি, তুমি কাক কৰিবলৈ বিচাৰিবা অসমৰ? এইটো বহুত টান কথা। চাগে মই নিজকে কৰিম, কাৰণ মই মেদ ফৰ কিড হৈ যাও ন, মানে তাকে উম, ভাবো নিজকে কৰিবলৈ বহুত নিজকে ৰ'ষ্ট কৰিবা, আনক নকৰা কাৰণ তুমি? আনক কৰিব চান্স পালে কৰিম বাৰু, কিন্তু এতিয়া ক'লে মানে ৰষ্টিং মানে আমি এইটো ক'ব নোৱাৰো, এইটো নহয় যে তুমি ৰষ্টিং মানে তেওঁক বেয়াকে পুৰা কম তেনেকুৱা নহয় আৰু অকমান বেয়াকে জমনি কবা, টাইপৰ বা হ'ব আৰু সেইটোৱে অলপমান জমনি হাঁহি ধেমালি টাইপৰ, চ' সেনেকুৱা টাইপৰ ৰ'ষ্ট। এতিয়াই ভাবিছো কাক কৰিম। ঠিক আছে বাৰু, আমি ইন ফিউচাৰ যেতিয়া তোমাৰ চেনেলটো আহিব ৰষ্টিঙৰ, তেতিয়া আমি গম পাই যাম তুমি কাক কৰিবা প্ৰথমতে, বাৰু হয় বাৰু নহয়? ফাৰ্ষ্ট ৰ'ষ্টটো কাক কৰিম সেইটো তেতিয়া আহি যাব। তেতিয়া আমি গম পাই যাম। চ' উম তুমি যিহেতু ব্লগিং কৰা, আৰু এতিয়া এই সময়খিনি খুবেই বেয়া হৈ আছে, এটা হয় মহামাৰী এটা চলি আছে, চ' তুমি ওলাই যাব নোৱাৰা ক'তো। গতিকে লকডাউন যেতিয়া খুলি যাব, সকলোখিনি সামান্য হৈ যাব, তাৰপিছত তুমি ক'ত যাম বুলি ভাবিছা? কেনেকুৱা ধৰণৰ তুমি ব্লগছ আনিবা বুলি ভাবিছা তুমি? মইতো ধমাকেদাৰ ব্লগ আনিম বুলি ভাবি আছো, ডিম্পু দা, তাৰ পিছত ভূষণ দা, উম, তাৰ পিছত বিকাশ দাহঁতৰ লগত পুৰা ঘুৰিম বুলি ভাবি আছো। কোৱাও উম, আছে তাৰমানে তেওঁলোকৰ লগত, হয়, আলোচনাও কৰা আছে, আমি ঘুৰিম একেলগে বুলি। গোটেইকেইটা একেলগতে যাবা আৰু খুব ধুমাকে ধুনীয়া ধুনীয়া আহিব ব্লগ আনিবা। একদম। বহুত ভাল কথা। আৰু তুমি যিহেতু কৈছিলা যে তুমি কেইদিনমান আগতে গুৱাহাটীলৈ আহিছিলা, কিহৰ বাবে তুমি গুৱাহাটীলৈ আহিছিলা? কি এটা বস্তু নতুন লৈ গৈছিলা ইয়াৰ পৰা? নতুনকে ললো iPhone 11। আইফোন, ৱাও। বাট মোৰ কাৰণে নহয়, নাই মোৰ নহয় পিছে, ধীৰাজৰ কিন্তু কাৰণে ললো।
কিন্তু তোমাৰ নিজৰ ইউটিউবৰ ইনকামেৰে কিনিছিলা, হয় নে নহয়? তেনেকুৱাই বুলি ক'ব পাৰি আৰু। Okay. নাই, বহুত দিনৰ পৰা জমা কৰি পিছে। সঁচাকে নিজৰ বাবে এটা গৌৰৱৰ বিষয় বুলি ক'ব পাৰি। তুমি নিজৰ ইনকামেৰে কিবা এটা তাকো আইফোন এটা কিনিবলৈ পাৰিছা, এইটো ভাল কথা। চ' হয়। তোমাৰ এইখিনিতে মই সুধিব বিচাৰিছোঁ, তোমাৰ ইউটিউবৰ ইনকাম কেনেকুৱা? ইউটিউবৰ ইনকাম মানে ইউটিউব চেনেলটোৰ ইনকামটো ক'বলৈ গ'লে উম, ইমান এটা ভাল নহয়, কিন্তু মই স্পনচাৰ বিলাকত নিজে চলা ফুৰাটো পাওঁ আৰু মানে ঘুৰিবলৈ উম, যাবলৈ হ'লে স্পনচাৰৰ পৰা মানে যিখিনি মানে পাওঁ সেইখিনিৰে চলি যায় আৰু মানে। খুব ভাল কথা। চ' আৰু তুমি পইচাটো বাৰু ডাঙৰ কথা নহয়, কিন্তু নিজৰ তুমি মৰম চেনেহ ঢেৰ সময়খিনি, পাইছো। হয় হয়, নিজৰ সময়খিনি তুমি ইয়াত স্পেণ্ড কৰিব পাৰিছা, তুমি ৰাইজলৈ কিবা ভাল বস্তু তুমি দিবলৈ চেষ্টা কৰিছা। চ' খুব ভাল কথা। এইখিনিতে মোৰ লাষ্ট কুৱেশ্যন, আমি বেছি দীঘলীয়া নকৰোঁ। চ' লাষ্ট কুৱেশ্যনটো অলপমান ডেঞ্জাৰাছ নহয় বাৰু, ভালেই হয়। ইউটিউবৰ যিকোনো এটা ধনাত্মক আৰু ঋণাত্মক দিশ বুলি ক'লে তুমি কি বুলি ভাবা? কোনটো হ'ব পাৰে ভাল আৰু বেয়া, পজিটিভ নিগেটিভ চাইড? কাৰণ চবতে ভাল বেয়া থাকে, আমি একেবাৰে শুদ্ধ একো নহয়। হয় হয়, বাট মোৰ নিজৰ ফালৰ পৰা কওঁ যে মানে যিকোনো বস্তু জানিব লগা হ'লে আমি ইউটিউবত চাৰ্চ কৰোঁ আৰু তাত উম, পাইও যাওঁ সেই উম, ইনফৰমেশ্যন খিনি। হয়, ত' টেকনলজি হওক বা আমি ব্লগ বনাবলৈ ক'ৰবাত যাব লগা হ'লে বা উম, কিছুমান বেলেগ জেগাত যাব লগা হ'লে কিমান খৰচ হ'ব, কিমান দূৰ হ'ব, গোটেইখিনি মানে উম, গুগলত গম পাই চোৱাতকে যাওঁ। ইউটিউবত চাৰ্চ কৰিলে ভালদৰে পাই যায়, মানুহে ইনফৰমেশ্যন উম, দিয়া থাকে ধুনীয়াকে। হয়, সেইফালৰ আৰু পৰা ভাল এইটো, গোটেইখিনি আৰু ইনফৰমেশ্যন পোৱা যায়। আৰু চেলিব্ৰিটি বিলাকৰ ইন্টাৰভিউ যেনেকে লয় ফুকন দাহঁতে, ত' তেওঁলোকৰ মানে চেলিব্ৰিটিবোৰৰ জীৱন কাহিনী বা তেওঁলোকে কিমান ষ্ট্ৰাগল কৰি আহিছে সেইবোৰ গম পালে মানে অকমান অনুপ্ৰেৰণা পোৱা যায়। ত' এইফালৰ পৰা ভাল দিশ এইটো। আৰু বেয়া দিশ মানে ক'বলৈ গ'লে চব বস্তুৰে ভাল আৰু বেয়া দিশ দুয়োটা থাকে। তেনেকে মানে কিছুমান ৰষ্টিং বুলি ক'বলৈ গ'লে কিছুমান ৰষ্টিং চেনেল আছে যিবিলাকত মানে কিছুমান বেয়া থাম্বনেল লগোৱা হয়। হয়। ত' আজিকালিতো চবে সৰুৰ পৰা ডাঙৰকে চবে ইউটিউব চাই, চবে মোবাইল ইউজ কৰে, ত' তেওঁলোকে হয়, দেখা পায়। ত' অকমান সেইটোৰ ফালৰ পৰা বেয়া দিশ বুলি ভাবো আৰু মানে। ত' এইবোৰ মানে এজ ৰেষ্ট্ৰিকচন নে কি এটা যে লগাব পাৰি ন সৰু বাচ্ছা নেদেখিবৰ কাৰণে, ত' সেইটো লগাই পেলাই ভিডিঅ' আপলোড কৰিব লাগে আৰু থাম্বনেলটো ভাল দিব লাগে। মোৰ মতে ভাল সেইটো। দিব লাগে। একচুৱেলি সঁচা খুব সুন্দৰ কথা কৈছা তুমি। যিহেতু সৰু ল'ৰাৰ পৰা ডাঙৰলৈকে সকলোৱে ইউটিউব চাই, গতিকে কিছুমান বস্তু দিওঁতে সাৱধান দিবলৈ যাতে কাৰো কোনো একো বেয়া শিকিবলৈ নাপায়, সকলোৱে ভাল শিকিবলৈ পায়, হয় নে নহয়? তাকে চ' বহুত বহুত ধন্যবাদ। আমি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, তুমি এইখিনি সময় দিলা তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আগলৈ আমি আমাৰ এইটো চেনেলত ক্ৰাঞ্চি টকছত তোমাক দেখা পাই থাকিম বুলি আশা কৰিলোঁ। ধন্যবাদ দাদা। আৰু আপোনালোক সকলোৱে দাদাৰ নতুন চেনেলটো ক্ৰাঞ্চি টক চেনেলটো চাপৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব দাদাক। আৰু ভৱিষ্যতে লগ পাম, লগ পাই পেলাইও ভিডিঅ' বনাম, ময়ো ব্লগ বনাম, দাদাও নিশ্চয় ইণ্টাৰভিউ বনাব। হয়, নিশ্চয়। চ' হয় বহুত বহুত ধন্যবাদ। আৰু ছেফ থাকা, ভালে থাকা, আৰু নিজৰ সময়খিনি ভালদৰে কটাই যোৱা। ক'তো বাহিৰলৈ বেছি নাযাবা। আৰু দৰ্শক সকলকো ক'ব বিচাৰো যে আপোনালোকেও ছেফ থাকক, ঘৰতে থাকক, আৰু কামত হ'লেহে বাহিৰত যাব। বহুত বহুত ধন্যবাদ। থেংক ইউ ছ' মাচ। ইন ফিউচাৰ লগ পাম। থেংক ইউ। বাই থেংক বাই। ইউ, বাই বাই।